Hello guys and welcome back to my YouTube channel. নমস্কাৰ সকলোকে মোৰ YouTube চেনেলত পুনৰ বাৰ স্বাগতম। এতিয়া ৰাতিপুৱা 6টা বাজিছে আৰু বহুত বেছি টোপনি ধৰি আছে। ইমান ৰাতিপুৱা আহিছোঁ আৰু আজিৰ শ্বুটিঙৰ আপোনালোকক যিমানখিনি দেখাব পাৰোঁ মই বিহাইণ্ড দ্য চিনখিনি দেখাম। এতিয়া আমি হাজোত গৈ আছোঁ আৰু আজি আমাৰ শ্বুট হাজোতে হ'ব। ব্ৰেকফাষ্ট কৰি আহিলোঁ আৰু আমাৰ এতিয়া মেকআপ ষ্টাৰ্ট হ'ব। চাই থাকক। এতিয়া মেকআপ চলি আছে। কিশোৰ দাৰ ৱাইফ গানটো দে এদিনৰ কাৰণে মই এতিয়া ৰেডি হৈ গ'লোঁ আৰু এতিয়াৰ লুকটো হৈছে মোৰ এইটো মানে বিয়া হোৱাৰ পিছত আৰু মোৰ হাজবেণ্ডটো হৈছে কিশোৰ দা। নামটো কৈ দিয়া। আফিজুৰ ৰহমান। তুমি ৰাখি কাশ্যপ। ইমান ধুনীয়া নাম তোমালোকৰ। কি কৰিবা আজি? আজি মই এক্টিং কৰিম। এক্টিং কৰিবা? তুমি কৰিবা নেকি? তুমিও কৰিবা? জুবিন গাৰ্গৰ গান দিয়া ভালকৈ কৰিবা দেই এক্টিং। আজি আমি এটা নতুন গান ৰেকৰ্ডিং কৰিলোঁ। মোৰ এজন ভাইটি আইছেক নতুন ছিংগাৰ আৰু মুৰালী বুলি এটা গান কৰিছে ককাই গান। চ' মোৰ আন্তৰিক শুভকামনা জনালোঁ। সেইটো শীঘ্ৰে ৰিলিজ কৰিম আমি। ডিপ্ৰেশ্যন মিউজিক কৰিছে আৰু লিখিছে MJ মনু। আপোনালোকে গানটো চাব, শুনিব, আশীৰ্বাদ কৰিব। মোৰ বহুত মৰম জনাব। থেংক ইউ, আই লাভ ইউ। আজি আমাৰ ডাইৰেক্টৰ কিবা ক'ব? নমস্কাৰ। আচ্ছা, আজি মানে খুব ধুনীয়া মৰম লগা গীত, অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন দাৰ গান। পৰহি জুবিন দাৰ বাৰ্থডে গ'ল আৰু আমি সৌভাগ্য যে আজি গানটো কৰিব পাইছোঁ। আমি লাকি ফিল কৰিছোঁ আৰু বাকী আমাৰ আজি আৰ্টিষ্ট আছে, চাতনা বাইদেউ আছে, তাৰপিছত কিশোৰ দা আছে, তাৰপিছত তোমাৰ ৰমিদা আছে। বাকী তুমি আছা। তাই আগতেও ভাল কাম কৰিছে, দেখিছোঁ মই লিংচিং দিছে আৰু তাই ভাল কৰিব বুলি মোৰ বিশ্বাস আছে। আৰু বাকী তাৰ ইউটিউব চেনেলটো কি নাম লিখা আছে তোমাৰ? কংকিতা হাজৰিকা। ছাবস্ক্ৰাইব, কমেণ্ট আৰু সকলোৱে শ্বেয়াৰ কৰিব আৰু থেংক ইউ। আৰু আপোনালোকৰ এই গীতটি আগবাঢ়ি ল'ব বুলি আশা কৰিছোঁ। আজিৰ শ্বুটিংটোত মোৰ দেউতা আহিছে। মই আজিৰ শ্বুটিংটোত এই দেউতাক মানে শহুৰ দেউতাক মানে মোৰ ল'ৰালে বিয়া কৰে আমি। গতিকে সুন্দৰ এজনী বোৱাৰী, কিমান ধুনীয়া লাগিছে আজি বোৱাৰী সাজত। গতিকে ইন ফিউচাৰ হ'বলগীয়া বোৱাৰী মানে আজিয়ে চাই লওক, কিমান ধুনীয়া লাগিছে। সঁচাকৈ ভাল লাগিছে। সেন্দুৰ হ'ব দেখিছে কিমান ধুনীয়া লাগিছে। গতিকে তোমাৰ ইউটিউব চেনেল নেকি? কি আছিলে চেনেলটোৰ নাম? কংকিতা হাজৰিকা এই ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব, কমেণ্ট, লাইক, লগতে আইকনটো পিটিকিব বুলি মই গম পাইছোঁৱেই আৰু লাইক কৰিব। গতিকে আপোনালোকে চাই থাকিব, আৰু সুন্দৰ ধুনীয়া গান আহি থাকিব, ভিডিঅ' আহি থাকিব। ধন্যবাদ। এয়া মোৰ মৰমৰ চেতনা বাইদেউ। আজিৰ গানটোত মোৰ শাহুমা হৈছে। কিবা ক'ব আপুনি? একো নহয়, ইমান ধুনীয়া ছোৱালীজনী মোক ক'বলৈকে নিদিলা তুমি। তোমাৰ বোৱাৰীজনী ভালে থাকিলে ঘৰত ভালেই পাম। ল'ৰাৰ লগত যদি আকৌ ল'ৰা যলৈ ট্ৰেন্সফাৰ হয় তালৈ গুচি যায়, তেতিয়া মই বেজাকৈ মনটো এনেকৈ মাৰি থাকিম। সেইটোৱে কথা। আৰু ইমান ধুনীয়া ছোৱালীজনী তাই বিয়া পাতিছোঁ, ঘৰতে কাম চাম কৰি মোৰ মনটো মুহি থাকিব লাগিব। নহ'লে সকলোৱে ভাবে শাহু বোৱাৰী সদায় কাজিয়া, সদায় দনখৰীয়াল। তেনেকুৱা নহ'লেই মই বৰ সুখী নহয়। এয়া মোৰ শহুৰ আৰু শাহু। আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাই দিব। তোমাৰ মূৰটোৱে মোক ঢাকিছে নহয়। এতিয়া ওলাইছেনে? হয়। হেৰা, আমি আকৌ এই লখিমী বোৱাৰী এগৰাকী পালোঁ দেই। সময়েহে ক'ব। নাই, প্ৰথমেতো ভালেই পাইছোঁ, মিঠা মাত, সময়মতে পানী, সময়মতে চাহ। ভালেই পাইছোঁ। এতিয়া ক'ৰবাত জানো শুনিছে কোনোবা বোৱাৰী শহুৰেকৰ লগত বেয়া হোৱা, শাহুৱেকৰ লগতে দনখৰীয়ালখন, এইটো নহ'লেই মই বেছি। তাৰমানে মোৰ দেউতাৰ লগত তোমাৰো ভাল আছিল। সেইটোকে তুমি প্ৰমাণ কৰিলা।
শিৱ কটাক্ষ কৰা মুক্তিব গিৰিয়েক চিৰিয়েক নাচাম বাৰু কয় যে এইটো হৈছে মোৰ ছেকেণ্ড লুক শ্বেডো আহি গৈছে এইজন হৈছে আজিৰ ছিংগাৰ নমস্কাৰ। বিষয়ে কৈ দিয়া গানটো বিশেষত্ব একো নাই জুবিন দাই আৰু মই দাদাই ককাই ভাই গান দুজনে দাদা মানে দাদাৰ লগত গানটো কৰা গ'ল খুবেই ভালেই হৈছে আৰু মোৰ লগত আজি এই গীতটোত মানে হিৰইন হিচাপত এইজনীয়ে আহিছে তো ভালে লাগিছে তাইৰ লগত আজি কাম কৰি কোনোদিন কৰা নাছিলোঁ আগতেতো বহুতৰ বেলেগৰ লগতে কৰা গৈছিলে তো খুবেই ভাল লাগিল তাইকো তাইৰ এক্টিং ভাল কৰে থেংক ইউ তো তাইৰো এটা নতুন চেনেল আছে আপোনালোকে যিমানখিনি পাৰে শ্বেয়াৰ বা ছাবস্ক্ৰাইব কৰি দিব লগতে মোৰো চেনেল এটা আছে তাই ডিছক্ৰিপশ্যনত দিম আৰু মোৰটো তাই তাত থাকব আপোনালোকে পাই যাব কি নাম আছিলে তোমাৰ কংকিতা হাজৰিকা কংকিতা হাজৰিকা চেনেলটো আৰু মোৰটোতো জানে আইচিক ৰাকা মিউজিকেল বা ছেকেণ্ডটিয়ে খুব ভাল পাব গানটো থেংক ইউ নেক্সট লুক আজি মোৰ লগত কাম কৰি কেনেকুৱা লাগিলে ভাল লাগিছে থেংক ইউ গানটোৰ বিষয়ে কিবা কওঁ গানটোৰ বিষয়ে গানটো খুব ধুনীয়া এটা গান জুবিন দা আৰু আশিছে গাইছে আৰু অকণে কোৰিঅ'গ্ৰাফি কৰিছে আৰু আমি বৰ্তমান আছোঁ হাজত শ্বুটিং কৰি আৰু গানটো 60% গৈছে আৰু ইতিমধ্যে আৰু বাকীখিনি কৰি আছোঁ খুব ধুনীয়া এটা গাঁৱৰ পৰিৱেশ গানটো এটা খুব এটা ধুনীয়া এটা কনচেপ্ট লৈ কৰা হৈছে আৰু সংগীতাক মই প্ৰথমতে কংকনা বুলি মাতি আছিলোঁ তাৰপিছত এতিয়া হ'লেও ঠিক হৈ গ'ল আৰু ভাল হ'ব ভাল কৰি আছে তাই আৰু সকলোৱে আশীৰ্বাদ কৰিও ভাল হ'ব থেংক ইউ টেঙা গছত তলতে লুকাই থাকো মই ডাঙৰ বুলি সদায় যে গালি খাওঁ তই টেঙা গছত তলতে লুকাই থাকো মই ডাঙৰ বুলি সদায় যে গালি খাওঁ তই আহি দেউতাকে আগ ভেটি ধৰে ৰুৰালি আজিও মনতে নাৰী নাৰী ৰুৰালি মনতে পৰে নাৰী 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 না না নে 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 না 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 নাৰী নাৰী নাৰা না না নে নে না না নে চবে হাই কৈ দিয়া কেনেকুৱা লাগিছে আজি আহি আমনি লগা নাই টিকলি হাই কৈ দিয়া চ' আমাৰ এতিয়া পেকআপ হৈ গ'ল আৰু আজিৰ ব্লগটো ইমানেই আছিল আজিৰ ভিডিঅ'টো চাই যদি ভাল লাগিল দেন লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব আৰু তলত থকা বেল আইকনটো প্ৰেছ কৰি থৈ দিব থ্যাংকছ ফৰ ৱাচিং দিছ ভিডিঅ' বাই লাভ ইউ অল